নমস্কাৰ। স্বৰচিত কবিতা এটা আবৃত্তি কৰিবলৈ ওলাইছোঁ। তাত যদি কিবা ভুল ত্ৰুটি হয় ক্ষমা কৰিব। কবিতাৰ শিৰোনাম হৈছে বিদায়ৰ সৰাপাত। হে গুৰুদেৱ, আজি হৈছে বিদায়ৰ পুৰণি বছৰ। সৰাপাতক সামৰি নতুন দিগন্তৰ সৈতে কৰ্মৰত জীৱনৰ সমাপ্তিৰ দিন। আজি কি বুলি দিম আপোনাক আমাৰ মাজৰ পৰা বিদায়। ক'বলৈ লিখিবলৈ একো ভাষা নাই। জীৱনৰ কোনোৱালী দিনবোৰত আমাৰ লগত কৰা মৰম, ধেমালি, খং আদিবোৰে আমি আপোনাৰ পৰা অনুপ্ৰেৰণা পাইছিলোঁ। আজি আমি ছাত্ৰ ছাত্ৰীবোৰে আপুনি স্কুলখনৰ কাৰণে কৰা কামবোৰ আৰু ছাত্ৰ ছাত্ৰীসকলক সকলো সমস্যাৰ সমাধান কৰি এটা সুস্থ সবল মন দি আগবঢ়াই নিয়া দিশবোৰ আজি আমি আপোনাৰ কৰ্মৰত অৱস্থাৰ পৰা বিদায়ৰ দিনটোত বিদায়ৰ সৰাপাতৰ টোপোলাটি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ধন্যবাদ।